সমাগত ৰঙালী বিহু আৰু এই ৰঙালী বিহুক লৈ গোটেই অসমতে চলিছে ব্যাপক প্ৰস্তুতি আৰু গোটেই অসমৰ সমান্তৰালভাৱে নামনি অসমৰ ধুবুৰী জিলাৰ চাপট গ্ৰামতে দেখিবলৈ পোৱা গ'ল ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি তথা বিহুৰ আখৰা আপোনালোকে ইতিমধ্যে মোৰ পিছফালে বহুত নাচনি আৰু ঢুলীয়া দেখিবলৈ পাইছে লগতে বহুত দেখিবলৈ পাইছে বহুত অভিভাৱক কাৰণ চাপট গ্ৰামৰ কাছাৰী খেলপথাৰত চলি আছে 7 দিনীয়া বিহুৰ প্ৰশিক্ষণ তথা বিহুৰ আখৰা উজনি অসমৰ প্ৰশিক্ষকে এইবাৰ নামনি অসমৰ চাপট গ্ৰামত আহি বিহু প্ৰশিক্ষণ তথা ঢোল আৰু পেপাৰ প্ৰশিক্ষণ দি আছে মই বৰ্তমান উপস্থিত আছোঁ চাপট গ্ৰামৰ কাছাৰী খেলপথাৰ ইতিমধ্যে বৰ্তমান আপোনালোকে বিহুৰ উলমালা দেখিবলৈ পাইছে চাওক মোৰ সহযোগী কেমেৰা পাৰ্চনৰ যদি সম্ভৱ হয় এবাৰ মই সাম্প্ৰদায়িক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম ইতিমধ্যে আমাৰ যি বিহুৰ আখৰা আজি শেষ হৈ গ'ল অহাকালি হ'ব অন্তিম তাৰিখ আমাৰ বিহুৰ আখৰাক লৈ মোৰ কেমেৰা পাৰ্চনক মই এইফালে আহিবলৈ অনুৰোধ কৰিম চাওক এইফালে চাওক মই আপোনালোকক দেখুৱাই আছোঁ এক সামগ্ৰিক পৰিৱেশ বৰ্তমান আমাৰ এই চাপট গ্ৰাম কাছাৰী খেলপথাৰৰ মোৰ লগত উজনি অসমৰ যিগৰাকী প্ৰশিক্ষক আছে তেখেতে বৰ্তমান উপস্থিত আছে ছাৰ আপুনি উজনিৰ পৰা নামনিত আহিছে এইবাৰ বিহুক লৈ আপুনি কেনেকুৱা অনুভৱ হৈছে বিহু হৈছে অসম আৰু অসমীয়াৰ প্ৰাণৰ উৎসৱ বিহু আৰু বিহুত সেয়েহে ডেকা গাভৰুৱে চ'তৰ মাহৰ পৰা আৰম্ভ কৰি এক উদ্দাউল পৰিৱেশৰ মাজত তেওঁলোকে নিজকে বিলীন কৰি দিয়ে সেয়েহে উজনি নামনি বুলি নাই অসমীয়াৰ প্ৰাণ সেয়েহে আমি উজনিৰ যদিও হয় বিভিন্ন জেগাত কৰ্মৰত শিক্ষকসকল একত্ৰিত হৈ এই চাপট গ্ৰাম অঞ্চলত প্ৰেৰণা মঞ্চৰ সহযোগত আমি ইয়াত সমবেত হৈছোঁহি বিশেষকৈ ভাল লাগিছে এইটো কথাত যে এই অঞ্চলত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিতভাৱে ওলাই আহিছে যি আমাৰ বহাগীক আদৰাৰ যি প্ৰস্তুতি পৰ্ব সেই প্ৰস্তুতি পৰ্বত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰাৰ লগতে অঞ্চলটিলৈও এটা জাগৰণ সৃষ্টি কৰিছে এয়া আমাৰ বাবে আদৰণীয় আৰু আকৰ্ষণীয় ঠিক আছে ধন্যবাদ জনাইছোঁ মোৰ লগত এগৰাকী অভিভাৱক এগৰাকী নাচনীৰ অভিভাৱক উপস্থিত আছে তেখেতৰ ওচৰত আহি মই জানিবলৈ চেষ্টা কৰিম এগৰাকী অভিভাৱকৰ মতামত কেনেকুৱা মন্তব্য কি ক'ব বাইদেউ কি ক'ব মই বিৰাট ইয়াতে বিহু কি আখৰা লৈ বিৰাট উৎসাহিত হৈছোঁ আৰু আনন্দিত হৈছোঁ আমি এনেকুৱা এটা প্লেটফৰ্ম পাম বুলি ভাবা নাই আজিৰ তাৰিখে সিহঁতৰ কাৰণে ছাৰসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিহঁতে ইয়াতে প্ৰগ্ৰামটো আয়োজন কৰিছে সিহঁতকো অশেষ ধন্যবাদ জনাইছোঁ বহুত ভাল লাগিছে আজিৰ প্ৰগ্ৰামটো ঠিক আছে ধন্যবাদ জনাইছোঁ ধন্যবাদ এতিয়া আন এগৰাকী নাচনীৰ ওচৰলৈ আহি মই জানিবলৈ চেষ্টা কৰিম নাচনীসকলে কেনেকৈ অনুভৱ কৰি আছে আজিৰ আমাৰ এই বিহুৰ আখৰা কেনেকুৱা অনুভৱ তোমাৰ এইবাৰ বিহু নাচিবলৈ পাই চাপট গ্ৰামত ভালেই লাগি আছে আৰু কি ক'ম উজনিৰ পৰা ছাৰহঁতে আহি তোমালোকক বিহু শিকাই আছে ছাৰহঁতক কি ক'বা ছাৰহঁতক ধন্যবাদেই জনাম যে দূৰৰ পৰা আহি আমাক শিকি আছে অনেক ভাল লাগিছে ধন্যবাদ জনাইছোঁ আমাৰ এইখন অঞ্চলৰে এগৰাকী সচেতন ব্যক্তি আমাৰ লগত উপস্থিত আছে ছাৰ কি ক'ব হয় মই প্ৰথমতে আমাৰ প্ৰেৰণা মঞ্চ অসমক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলৰ আজি প্ৰচেষ্টাত এই কৰ্মশালা বিহু নাচৰ আৰু বিহু ঢোল বজোৱাৰ যি কৰ্মশালা এই কৰ্মশালাটো ইয়াতে অনুষ্ঠিত হৈছে বহুত ধুনীয়াকৈ আজি 6 দিন আজি অতিক্ৰম কৰিলে আৰু আমাৰ এই যিখিনি আমাৰ অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আগতে বিহু নৃত্য কৰিব পৰা নাছিল বিহু নাচ ভালকৈ কৰিব পৰা নাছিল সেই প্ৰশিক্ষণ লৈ পেলাই আজি এতিয়া ধুনীয়াকৈ তেওঁলোকে আমাক যিবিলাক আমাৰ আগতীয়াকৈ বহাগ বিহু আহি আছে এই বহাগ বিহুৰ বিভিন্ন অনুষ্ঠানত তেওঁলোকে আমাক প্ৰদৰ্শন কৰিব পাৰিব আৰু আমি আশা ৰাখিছোঁ যে আমাৰ চাপট গ্ৰামৰ এটা বহুত দিনীয়া এটা আমাৰ প্ৰচেষ্টা যে আমাৰ ইয়াতে এটা বিহুৱা দল নাই আমি এইবাৰ এই মঞ্চৰ তৰফৰ পৰাই আমি চাগে এটা বিহুৱা দল গঠন কৰিব পাৰিম বহুত ভাল লাগিছে ধন্যবাদ